हेलो गाइस वेलकम बैक टू माय चैनल जीके विजयলৈ সকলোকে স্বাগতম জনাইছো আৰু আজি আমি যাবলৈ ওলাইছো কিমিন আৰু যদি আপোনালোকে কিমিনলৈ যোৱা ৰাস্তা দেখা নাই তেনেহলে আপোনালোকক মই সুন্দৰকৈ কিমিনৰ ৰাস্তা দেখাই দিম লোকেশনটো একদম পুৰা বঢ়িয়া হৈ আছে এতিয়া আৰু বতৰো ভাল আমি যেটো যাবলৈ ওলাইছো এতিয়া কি কৰিছো গাড়ীত যাম আৰু আপোনালোকক সম্পূৰ্ণ ৰাস্তাটো এবাৰ দেখাই যাম গতিকে বলক আজি আমি একেলগে কিমিন যাওঁ লোকেশনত ট্ৰেভেলিং কৰাৰ মোৰ এটা মানে চখ আছে আৰু মই মানে চখ মানে বিশেষ কি আৰু মই প্ৰকৃতিৰ সৌন্দৰ্যতাটো বেছি চাই ভাল পাওঁ মানে যিবিলাক মানে আকাশৰ ভিউ ধৰি লওক চাইডৰ চাহ বাগিচা আৰু এনেকুৱা ধৰণৰ গছ বন বা এনেকুৱা ধৰণৰ অৰণ্য মানে এইবিলাকৰ যিটো মানে ৰাস্তাইদি গৈ থাকোঁতে যিটো এটা মানে সৌন্দৰ্য মই মানে এটা মানে লুক দিয়ে সেই সৌন্দৰ্যতাটো উপভোগ কৰি মই ভাল পাওঁ আৰু সেইকাৰণে মই যিকোনো ধৰণৰ ট্ৰেভেলিং কৰিলে গৈ ভাল পাওঁ বিশেষকৈ বাইক চলাই গৈ যিমান চখ লাগে তাতকৈ বেছি মই বহি বা বাছত নহবা নিজৰ গাড়ীতে হওক বা মানে গৈ বেছি ভাল লাগে আৰু আপোনালোকেও ভাল পাব আৰু যিহেতু খুব সুন্দৰ হৈ আছে পৰিৱেশটো আৰু আকাশৰ ভিউটো আৰু যিবিলাকে গৈছে বা যিবিলাকে কিমিনলৈ গৈ অহা যোৱা কৰি থাকে সেইবিলাকৰ কাৰণে নহ'লেও ভিডিঅ'টো আৰু কোনোবা এখন নতুন ঠাই যিহেতু নেদেখাসকলৰ বাবে মই ভিডিঅ'টো বনাইছোঁ নেদেখাসকলে অন্ততঃ কিমিন ঠাইডোখৰ কেনেকুৱা কিমিনৰ ৰাস্তা পদূলি কেনেকুৱা অন্ততঃ সেই বস্তুটো চাই ভাল পাব গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো আমি এতিয়া আহি আছোঁ আৰু আকাশৰ সৌন্দৰ্যতা আৰু সেউজীয়াবোৰৰ কথাটো তুলনা কৰিব নোৱাৰে মানে ইমানেই ভাল লগা এটা মানে পৰিৱেশ মানে বহুতেই ভাল লগা আৰু ড্ৰাইভটো যিহেতু স্পীড কৰিবলগীয়া হৈছে আমি যিহেতু টেষ্ট ড্ৰাইভত আহিছোঁ মানে শ্ল'লি আহিলে নহ'ব মানে যিহেতু আমি এটা নিৰ্দিষ্ট এটা মানে চেকআপত আহিছোঁ গতিকে স্পীড আহিবই লাগিব আৰু আপোনালোকে স্পীড আহিলেও মানে মই অলপ শ্ল' কৰি দিছোঁ চাই ভাল পাব আপোনালোকে আৰু মই যেতিয়া কোনোবা এখন মানে নতুন ঠাইলৈ যাওঁ আৰু তেতিয়া মানে প্ৰকৃতিৰ সৌন্দৰ্যতাটোৰ বাহিৰে মই একো কথাই মানে মনত নাথাকে মানে মই চব পাহৰি যাওঁ মানে আৰু আমি মানে আহি পিনে অলপমান ৰখিছোঁ আৰু অলপ বাটতে ৰখিছোঁ আৰু মানে আহি আছোঁ যিহেতু আৰু আমি টেষ্ট ড্ৰাইভত আহিছোঁ আৰু আপোনালোকক বিশেষ মই তেনেকুৱা ধৰণৰ তাত কোনোবা ঠাই দেখাবলৈ বা পাহাৰ পৰ্বত এনেকৈ ৰখি মেলি কিবা ভিডিঅ'ৰ কাৰণে অহা নাই আৰু মই কণ্টিনিউ আহি আছোঁ যিহেতু আমাৰ মানে গাড়ীখনৰ এটা মানে চেকআপত আহিছিলোঁ আৰু চেকআপটো কৰা হৈ গ'ল হোৱাৰ পাছত মানে এটা টেষ্ট ড্ৰাইভ যাব লাগে 50 কিলোমিটাৰ 20 কিলোমিটাৰ এনেকুৱা এটা টেষ্ট ড্ৰাইভ কৰিব লাগে আৰু টেষ্ট ড্ৰাইভটো কৰিবৰ কাৰণে আমি কিমিন মানে ঠাইডোখৰলৈ আহিছোঁ আৰু সেই কিমিন ঠাইডোখৰলৈ মানে যিহেতু অহাৰ কাৰণে আপোনালোককো ভাবিছোঁ কিমিনলৈ মই গৈ আছোঁ যেতিয়া ৰাস্তাটো আপোনালোককো দেখাই যাওঁ গতিকে আজি তেনেকুৱা ধৰণৰ নিৰ্দিষ্ট কোনোবা লোকেশ্যনৰ ৰখি মেলি তেনেকুৱা ভিডিঅ' নবনাওঁ কেৱল আপোনালোকে ড্ৰাইভটোত গৈ থাকোঁতে ৰাস্তাটো চাওক কিমিনলৈ আহি থকা ৰাস্তা চাওক আৰু ৰাস্তাৰ যিহেতু লোকেশ্যনবিলাক চাওক আৰু জেগাবিলাক কেনেকুৱা চাওক আৰু আমি ফাইনেলি এতিয়া কিমিনৰ ভিতৰেদি আহি আছোঁ এয়া কিমিনৰ পৰিৱেশ আপোনালোকক দেখাবলৈ বিচাৰিছোঁ এয়া চাই লওক বাহিৰৰ পৰিৱেশ দেখি মইতো একেবাৰে পূৰা অভিভূত হৈ পৰিছোঁ খুব সুন্দৰ জেগা মানে আৰু বহুতেই ভাল লাগিছে দেখি ইয়াত ডাঙৰ ডাঙৰ বিল্ডিং নাই যিটো মানে আপোনাৰ যিটো পৰিৱেশটো যিটো মানে পাহাৰত থকা ঘৰবিলাক আৰু আকাশৰ ভিউ আপোনাৰ সেই সম্পূৰ্ণ মানে জেগাখিনি আপ এণ্ড ডাউন যিখিনি জেগা মানে ৰাস্তা সেইখিনি খুব সুন্দৰ মানে বহুতেই ভাল লাগে